আমেৰিকা বনাবলৈ গৈ আছে এনেকুৱা এখন সাবমাৰিন যিখন সাবমাৰিনৰ জৰিয়তে আমাৰ ইণ্ডিয়াখন মাত্ৰ 1 মিনিটৰ ভিতৰত ধ্বংস কৰি দিব পাৰে। গতিকে তোমালোকে ভাবি চোৱা এই ফিউচাৰিষ্টিক সাবমাৰিনখন এনেকুৱা হ'ব যাত পাৰমাণৱিক বোমা ৰখা হ'ব এই সাবমাৰিনখনত। গতিকে এই সাবমাৰিনখন ইমানেই ভয়াৱহ হ'ব যে এখন দেশ মাত্ৰ 1 মিনিটৰ ভিতৰত ধ্বংস কৰি দিব পাৰে। গতিকে এই সাবমাৰিনখনৰ বিষয়ে তোমালোকক মই বহলাই কৈ আছোঁ, তোমালোকে এই ইনফৰমেশ্যন ভিডিঅ'টো লাষ্টলৈ চোৱা। নমস্কাৰ, লগিন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আমেৰিকাই বনাব গৈ আছে এনে এখন ফিউচাৰিষ্টিক সাবমাৰিন যাৰ জৰিয়তে আমেৰিকাক যুদ্ধত হৰুৱাটো অসম্ভৱ হৈ পৰিব। এই সাবমাৰিনখনৰ জৰিয়তে নিউক্লিয়াৰ যুদ্ধও কৰিব পৰা যাব। এইটোৱে নহয়, আনকি এনে এখন সাবমাৰিন হ'ব যিখনৰ কোনো শব্দই নহ'ব। যিহেতু এই সাবমাৰিনখনৰ কোনো শব্দ নোহোৱা হ'ব, গতিকে এই সাবমাৰিনখন ডিটেক্ট কৰাটো অসম্ভৱ হৈ পৰিব। এই সাবমাৰিনখন USA মিলিটাৰীয়ে বনাব গৈ আছে আৰু এই সাবমাৰিনখনৰ নাম হৈছে ভাৰ্জিনিয়া ক্লাছ নিউক্লিয়াৰ পাৱাৰ্ড এটেক সাবমাৰিন। এই সাবমাৰিনখন সম্পূৰ্ণৰূপে আধুনিকতাৰে বনোৱা হ'ব। আমেৰিকাই এই সাবমাৰিনখন 2031 চনত সম্পূৰ্ণ কৰি তুলিব। ভাবিবলগীয়া কথা যে এই সাবমাৰিনখন আমেৰিকাই কিয় বনাব গৈ আছে। মই তোমালোকক কৈ দিওঁ যে আহিবলগীয়া সময়ত বহুতো কোল্ড ৱাৰ হ'ব গৈ আছে। বৰ্তমান সময়ত যেনেকৈ আমেৰিকা আৰু চীনে লাগি আছে। সাবমেৰিনখন বেলেগ সাবমেৰিনৰ লগত কিয় নিমিলে মই তোমালোকক কৈ দিওঁ যে এই সাবমেৰিনখন 177 ফিট দীঘল হ'ব আৰু 800 ফিট তলত যাব পাৰিব এই সাবমেৰিনখনে। এবাৰ পানীৰ তলত যোৱাৰ পিছত এই সাবমেৰিনখনে 25 নট স্পীডত যাব পাৰিব এই সাবমেৰিনখনে। লগতে মই তোমালোকক কৈ দিওঁ যে এই সাবমেৰিনখনে 130 জন লোকক এবাৰতে লৈ যাব পাৰিব। এই সাবমেৰিনখনৰ আন এক জানিবলগীয়া কথা মই তোমালোকক কৈ দিওঁ যে এই সাবমেৰিনখনত লেজাৰ পাৱাৰ নিউক্লিয়াৰ চিষ্টেম লগোৱা হ'ব। লেজাৰক যেতিয়া নিউক্লিয়াৰৰ লগত লগাই দিয়া হ'ব, তেতিয়া ই পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী যুদ্ধ সামগ্ৰী হিচাপে পৰিগণিত হ'ব। গতিকে কথাবোৰ চাই তোমালোকে গম পাইছা যে ই এক পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী সাবমেৰিন হিচাপে পৰিণত হ'ব। এই সাবমেৰিনখন ইমানেই শক্তিশালী হ'ব যে মাত্ৰ 1 মিনিটৰ ভিতৰত ইণ্ডিয়া, চীন আদি জনবসতি দেশবোৰক মাত্ৰ 1 মিনিটৰ ভিতৰত ধ্বংস কৰি দিব পাৰে। গতিকে তোমালোকে ভাবা এই সাবমেৰিনখন কিয় ইমান শক্তিশালী হ'ব পাৰে। যদি এই ইনফৰমেশ্যন ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে এই ভিডিঅ'টো পায়। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ।